গাইজ আপুনি চাইছে ধনপতি ব্লগ আৰু ধনপতি ব্লগৰ পৰা আপোনাক নমস্কাৰ জনালোঁ আৰু এতিয়া আপুনি আৰু মই ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু মই এতিয়া অলপমান কাম কৰিলোঁ এতিয়া এই মানে প্ৰাকৃতিক দৃশ্য মানে চাৰিওফালে সেউজীয়া সেউজীয়া চাওক সেউজীয়া আৰু মোৰ লগত কোনেও নাই আৰু আপুনি আৰু মই ভিডিঅ'টো মানে আৰম্ভ কৰোঁ আৰু এই মোৰ লগত আছে চাইকেলখন খালি আৰু চাইকেল আৰু এইখন আছে আৰু ৰ'ব আপোনাক এটা মই অদ্ভুত বস্তু দেখাই আছোঁ মানে যিটো বস্তু সৰু কালত বহুত চলিছিল কিন্তু এতিয়া লাহে লাহে বন্ধ হৈ আছে সেইবোৰো সৰু বস্তুবোৰ চাওক মই দেখাই আছোঁ গাঁৱলীয়া ল'ৰাবোৰক মানে এইবিলাক চলে আৰু আচলতে এই ডাঙৰখন পোৱা নাই কিন্তু এই সৰু খানেদি আপোনালোকক মই অলপ দেখাই আছোঁ কেনেকৈ তেল নালাগে পেট্ৰল মানে ইমান দাম পেট্ৰলৰ কি ভুম ভুম কৰিব গাড়ীখন আমাৰ চাইকেলখনে চাওক না আপোনাক কেনেকুৱা লাগিছে অলপ কমেণ্ট কৰি জনাই দিলে ভাল লাগিল যে ভিডিঅ'টো বনাম ইয়াৰ কোনো সীমা নাই মানে যি আছে তাকে বনাম যি ওচৰত পাম তাকে বনাম আৰু কোনো সেই চাওঁ আৰু ঘৰত কি কি দেখাব সেই তাকেই হ'ব আজি আপুনি আৰু মইহে আছোঁ সেই বলক আজি ভিডিঅ'টো ইমান তেলৰ দাম বাঢ়ি গৈছে আমাৰ দৰে সাধাৰণ মানুহ কেনেকৈ গাড়ী চলাব হা হেল্ল' গাইজ এতিয়া মানে ঘৰ আহি পালোঁ আৰু এতিয়া অদ্ভুত এটা বস্তু দেখাবলৈ যাই আছোঁ ৰ'ব অলপ টাইম আপুনি ধৈৰ্য ধৰক মোৰ জীৱনত মই প্ৰথমবাৰ এনেকুৱা বস্তু দেখা পাইছোঁ চাওক এই সৰু কলগছটো একেবাৰে সহজ ভাষাত ক'বলৈ হ'লে মানে এই কলগছটো কাটি দিয়াৰ পিছতো ফল ধৰিছে আচৰিত ঘটনা চাওক এইটা অলপমান ব্যায়াম কৰিব লাগে না তো অলপমান ব্যায়াম কৰিব লাগে তো এতিয়া মই এতিয়া মানে কোনো নাই এতিয়া মই এতিয়া ব্যায়াম কৰিম আৰু ভয় লাগি আছে ব্যায়াম যে কৰিম আৰু মানে মোক চাই ভয় খাই না মই বেলেগক চাই ভয় খাম মই নিজে নাজানো আটাইতকৈ আমাৰ ডাঙৰ গোষ্ঠী হ'ল শহুৰ ঘৰ আৰু বেটীৰ ঘৰ আমি এতিয়া যাই আছোঁ মোৰ বইনীৰ ঘৰত আৰু মা কিবা কিবি লৈছে নাজানো আৰু লৈছে আৰু এতিয়া গাড়ীখন ষ্টাৰ্ট দিওঁ চাওক যিহেতু মানে আলহীৰ ঘৰটো ইমান দূৰত নহয় অলপ টাইম লাগে তো এতিয়া মানে মা কিবা কিবি লৈ আছে বিস্কুট পানী কিবা কিবি লৈ আছে আৰু নাজানো আৰু চাওক দোকানীটো কি ইমান দোকানীটো চাওক নাই ইমান পেটলা বা দোকানী মানুহ কি পেটলা হয় নেকি গমেই নাপাওঁ প্ৰায় দোকানীক দেখাব এনেকুৱা তো হেল্ল' গাইজ মই আজি আহিছোঁ এনেকুৱা মানুহৰ ওচৰত তো মাৰ্কেটে কি কয় অলপমান কৈ দিয়কচোন হা অলপ মাৰুতি অলপ আৰ্মিটো কি কয় হা আৰ্মি আৰু অলপ জোৰে অলপ জোৰছে কওক আৰ্মি আৰু মালতীটো কৈ থাকচোন মালতী কয় ঠিকে আছে আৰু বেছিটা কওকচোন অলপ কিয় এনেকা কৰি আছে হা আর হলো ভাল করে বড়িয়া লাগছে হ্যাঁ অলপ ভাল করে কচ্ছুন বিডিসিটা কি কয় হ্যাঁ বিডিসিটি ঠিক আছে বিটিচিটি কয় তেখেতৰ লগত অলপমান মজা কৰিলোঁ তো চাওক তেখেতৰ উচ্চাৰণটো অলপমান গণ্ডগোল হয় একো নাই এই আছে যে নৰ্মেল ভিডিঅ' আৰু ভিডিঅ'টো কেনেকুৱা লাগিল কওক আৰু কোনে ক'ৰ পৰা চাই আছে হাত নালাগে হেৰি কৰক কমেণ্ট কৰক আৰু লাইক কৰক শ্বেয়াৰ কৰক যদি মোক ভাল পায় তেনেহ'লে ছাবস্ক্ৰাইব কৰক তো হেল্ল' গাইজ তো নেক্সট ভিডিঅ' আহি আছে চাওক আৰু এটা কথা আছে আৰু মই প্ৰতি ৰবিবাৰে মই ভিডিঅ' বনাবলৈ চেষ্টা কৰোঁ তো যদি অহা ৰবিবাৰ যদি বনাব পাৰোঁ তো সেইদিনাখন মই ৰাতিপুৱা শ্বুটিংটো কৰি
সন্ধিয়া টাইমত মই আপলোডটো দি দিওঁ। তো এনেকুৱাই আপুনি মোৰ ভিডিঅ' সকলো চোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। আপোনাৰ সময় যাতে ভালে ভালে যায়, ভালে ভালে থাকে।